এতিয়া মই মোৰ কাৰখন লৈ ললো অটোৰ পৰা নামি পিনে আৰু এতিয়া গৈ আছো এটা ঠাইত মানে কিবা এখন দোকান খুলি হ'ব আহক তো আহি পালো নতুন দোকান এইখন ময়ূৰীজ কালেকশ্যন আৰু এয়া ইটা বুলি পাওঁ আহি পালে আৰু এই ময়ূৰী যি ময়ূৰীৰ কালেকশ্যন আজি হ'ব গোটেই ৰাতি ট্ৰেইনত আহি পিনে ভাগৰ লগা নাই কিন্তু তাপাম শুইছো না আৰু এইখনে ময়ূৰীজ কালেকশ্যনৰ দোকান ফিটা কাটো কি পাব বা ইয়াতে মোৰ ইয়াতে একদম পিয়ৰ অসমীয়া গহনা পাব আৰু পিয়ৰ টচৰ কাপোৰ পিয়ৰ নুনিৰ কাপোৰ লগতে গোটেই অসমীয়া হেণ্ডলুমৰ সাজপাৰ সকলোখিনি পাব আৰু কেকটো চাওক কিমান ধুনীয়াকৈ বনাইছে মানে মেখেলা এইটো কাপোৰ নহয় দিয়ক এইটো কেক বুলি বাইদেউ আহিছে এইটো কেনেকৈ লাগিছে বিৰাট ভাল লাগিছে খুব ধুনীয়া কেক আৰু মানুহবিলাক বেছি ভাল লাগিছে ধুনীয়া আজিকালি কেকবিলাক বেছি উন্নত হৈ গৈছে চাদৰ মেখেলাৰ দোকানৰ কেক চাদৰ মেখেলা সেইফালে গলৰ মণি হেৰি চব লগাই দিছে কিন্তু চাদৰ খুলি আমি তাক খাব লাগিব কাপোৰ কোনে খুলি নহয় মানে খাব নোৱাৰি না মই এটা ভিডিঅ' বনাইছিলোঁ ৰংথলী গাঁৱত য'ত এই অসমীয়া গহনাবিলাক বনোৱা হয় মানে নগাঁৱত তো তাৰ পৰাই এইবিলাক আহিছে ৰংথলী এতিয়া যাওঁ তো ময়ূৰী বাই বোলে মোক শেষত কিবা এটা গিফ্ট দিয়ে কি দিব কি আছে ইয়াতে এইটো ছাৰপ্ৰাইজ চাগে মেখেলা চাদৰ আছে নেকি আছো আপোনালোকক গাড়ীত গৈ পিনে আনবক্সিং কৰি আৰু এতিয়া যাওঁ বা বিক্ৰী হ'ল না আজি হৈ আছে কিবা কাপোৰ মেখেলা চাদৰটো লোৱা নাই চাওঁ ৰ এই মালটো মোক দিছে কি দিছে নাজানো চাদৰ মেখেলাই দিছে নেকি ভাই গম নাপাওঁ চাওঁ হৈ আমাৰ মায়ে পিন্ধিব পাৰিব আৰু মজা চাদৰ মেখেলা দিছে তো জীৱনৰ প্ৰথমবাৰ মোক এখন দোকানে চাদৰ মেখেলা গিফ্ট দিছে কি কম দে আৰু কি কম এতিয়া গুৱাহাটী প্ৰেছ ক্লাব আহিছিলোঁ মই ট্ৰিভক লগ কৰি যাওঁ মই যি গানটো বনাইছিলে এই ট্ৰিভ মোৰ গানটো বনাইছিল সেউজী বসুন্ধৰা আজি কি আহিব ভাই অসমৰ প্ৰথম ডাবষ্টেপ এলবাম সংগ্ৰাম তাৰমানে ডাবষ্টেপ মানে কি বস্তু ডাবষ্টেপটো এটা বহুত ৱেষ্টাৰ্ণাইজ জনৰা হয় কিন্তু মানে অকণমান মানুহে মিছ আণ্ডাৰষ্টেণ্ড কৰে যে এইটো খুব ঝেংঝাং মিউজিক বা বহুত ৰাফ মিউজিক কিন্তু এইটোত মই এটা ষ্টৰি লাইন দি পেলাই মানুহৰ যোনটো ডে টু ডে লাইফৰ যোনটো সংগ্ৰাম ডাবষ্টেপ এলবাম চলো এয়া ট্ৰিভৰ সংগ্ৰাম গুৱাহাটী প্ৰেছ ক্লাব আৰু এয়া চাওক এলভিছ দাও আহিছে এলভিছ দাইটো এটা ৰেকৰ্ড কৰি আহিলে ইংলেণ্ডৰ পৰা স্কটলেণ্ড সাঁতুৰি আৰু এইবাৰ ক'ত যাব মই আইলেণ্ডৰ পৰা স্কটলেণ্ড শ্বুটিং কৰিলোঁ আচ্ছা আয়াৰলেণ্ড এইবাৰ ইংলিছ চেনেল গৈ আছোঁ 2 ৱে কৰিবৰ কাৰণে ইংলেণ্ড টু ফ্ৰান্স আৰু এগেইন ফ্ৰান্স বেক টু ইংলেণ্ড মানে সাঁতুৰি দিয়ক 2 ৱে কৰিম আৰু ইণ্ডিয়াৰে এলভিছ দা প্ৰথম মানুহ হ'ব যোনে ইংলিছ চেনেল সাঁতুৰি যাব সাঁতুৰি আহিব এনে মানে জেনেৰেলি সাঁতুৰে তেওঁ ঘূৰি নাহে ঘূৰি আহিব তাৰ ওপৰত মই গৈ পিনে এটা ব্ৰহ্মপুত্ৰৰ ভিডিঅ' বনাম ব্ৰহ্মপুত্ৰ সাঁতুৰি আছে কৰিব লাগিব এইফালে চাওক পিনাও আহিছে নিহাৰ আৰু এই যিটো ঘৰটো দেখিছে গুৱাহাটী প্ৰেছ ক্লাব কিমান বেছি ইয়াৰ লগত হিষ্ট্ৰী জড়িত হৈ আছে আপোনালোকে এই ফটোবোৰ চালে গম পাব পৰা যায় ভূপেন হাজৰিকাৰ লগত তাৰপিছত